নমস্কাৰ জেৰি নিউজৰ হাতত আহি পৰিছে দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ তাৰে ভিতৰত ক'বলৈ গ'লে প্ৰথমটো খবৰেই হৈছে ধ্বংস হ'বলৈ গৈ আছে সমগ্ৰ পৃথিৱী কিয়নো ইটোৰ পিছত সিটো প্ৰাকৃতিক দুৰ্যোগে জোকাৰি গৈছে বিশ্বৰ বিভিন্ন প্ৰান্ত তিব্বত আৰু নেপালৰ পিছত নিশা বৰ ভূমিকম্পই কঁপাই গ'ল জাপান 6.9 প্ৰাবল্যৰ ভূমিকম্পই কঁপালে এইবাৰ জাপানৰ কিউচি অঞ্চল কঁপাই যায় ভয়ংকৰ ভূমিকম্পই ইয়াৰ পিছতেই জাপানত জাৰি কৰা হৈছে ইতিমধ্যে সুনামিৰ এলাৰ্ট যিকোনো মুহূৰ্তত আহিব পাৰে সুনামি দক্ষিণ পশ্চিম জাপান কঁপাই যায় এই ভয়ংকৰ ভূমিকম্পই কিছুদিন পূৰ্বে তিব্বত আৰু নেপালত আহিছিল বৰ ভূমিকম্প কেলিফৰ্ণিয়াত বৰ্তমানেও অনিয়ন্ত্ৰিত হৈ আছে বনজুই নতুন বছৰত ভয়াৱহভাৱে ৰুষ্ট হৈ পৰিছে সমগ্ৰ পৃথিৱী আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো দ্ৰুতগতিত ইতিমধ্যে বাঢ়িবলৈ ধৰিছে মাৰাত্মক HMP ভাইৰাছৰ সংক্ৰমণ কোভিডৰ দৰে ভয়াৱহ ৰূপ ধাৰণ কৰিছে HMP ভাইৰাছে ভাৰততো ভয়াৱহভাৱে বৃদ্ধি পাইছে HMPVত আক্ৰান্ত ৰোগীৰ সংখ্যা লগতে এই পৰ্যন্ত ভাৰতত 18 গৰাকীকৈ লোক আক্ৰান্ত হৈ আছে HMPV ভাইৰাছত অসমতো HMPVত আক্ৰান্ত হৈছিল কিছুদিন পূৰ্বে 10 মহীয়া এটি শিশু আপোনাৰ দেহত কিছুমান লক্ষণে দেখা দিলে ততাতৈয়াকৈ চিকিৎসকৰ পৰামৰ্শ লওক তাৰে ভিতৰত সেই লক্ষণসমূহৰ বিষয়ে ক'বলৈ গ'লে জ্বৰ চৰ্দি কাহ দুৰ্বল অনুভৱ হোৱাৰ লগতে শ্বাস প্ৰশ্বাসত কষ্ট হোৱা মূৰ বিষ নাক বন্ধ হৈ যোৱা ডিঙি বিষ যদিহে আপোনাৰ দেহত এইকেইটা লক্ষণে দেখা দিছে তেন্তে শীঘ্ৰেই কাষ চাপক আপুনি চিকিৎসকৰ এই ভাইৰাছৰ পৰা হাত সাৰিবলৈ হ'লে আপুনি মানি চলিব লাগিব কেইবাটাও ডাঙৰ নিয়ম প্ৰথমটো নিয়মেই হৈছে চাবোনেৰে সঘনাই হাত ধুওক চেনিটাইজাৰ ব্যৱহাৰ কৰি থাকক লগতে ৰাজহুৱা স্থানত ব্যৱহাৰ কৰক মাস্ক শাৰীৰিক অসুস্থতা অনুভৱ কৰিলে নিজকে পৃথকে ৰাখক হাঁপানি আৰু হাওঁফাওঁ ৰোগত আক্ৰান্ত ৰোগী সহজতেই আক্ৰান্ত হয় এই ভাইৰাছত যিহেতু ইতিমধ্যে শিশু আৰু বয়োজ্যেষ্ঠ লোকৰ আক্ৰান্তৰ হাৰ বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰিছে ইতিমধ্যে স্বাস্থ্য বিভাগে ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবঢ়াৰ আগতে আপোনালৈ এটা সৰু অনুৰোধ যদিহে আপুনি এতিয়াও আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্ৰত্যেক দিনে এনে ধৰণৰ কিছুমান ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ আন এটা জৰুৰী খবৰ কিয়নো পঞ্চায়ত নিৰ্বাচনক লৈ অৱশেষত ডাঙৰ সিদ্ধান্ত গ্ৰহণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি পিছুৱাই দিয়া হ'ল অৱশেষত নিৰ্বাচন মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাবে অৱশেষত পিছুৱাই দিয়া হ'ল পঞ্চায়ত নিৰ্বাচন 14 ফেব্ৰুৱাৰীৰ পৰা যিহেতু আৰম্ভ হ'বলৈ গৈ আছে মেট্ৰিকৰ লগতে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা পঞ্চায়ত নিৰ্বাচনে শিক্ষাখণ্ড আৰু পৰীক্ষাৰ মাজত ব্যাঘাত জন্মাব বুলিয়েই পঞ্চায়ত নিৰ্বাচনৰ দিন তাৰিখ পিছুৱাই দিয়া হৈছে 17 মাৰ্চত যিহেতু অন্ত পৰিবলৈ গৈ আছে মেট্ৰিকৰ লগতে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আৰু এই 17 মাৰ্চৰ পিছতহে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ পৰিমাণে সম্ভাৱনা আছে আৰু এই পৰীক্ষাৰ পিছতেই শীঘ্ৰেই অনুষ্ঠিত হ'বলৈ গৈ আছে পঞ্চায়ত নিৰ্বাচন এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ মন্তব্য আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা জৰুৰী খবৰ আমেৰিকান ডলাৰৰ তুলনাত 86 টকা 62 পইচালৈ অৱনমিত হৈছে ভাৰতীয় টকাৰ মূল্য ভাৰতীয় টকাৰ ক্ষেত্ৰত একেদিনাই 58 পইচাৰ পতন 6 ফেব্ৰুৱাৰী 2023ৰ পাছত এয়া একেদিনাই হোৱা সৰ্বাধিক পতন ভাৰতীয় টকাৰ মূল্য অধিক অৱনমিত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে বৰ্তমান সময়ত কিয়নো ব্যাপক হাৰত যিহেতু প্ৰত্যাহাৰ কৰা হৈছে বিদেশী বিনিয়োগ প্ৰতি এক বেৰেল খাৰুৱা তেলৰ দাম হ'লগৈ $81 আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে এটা বহুতেই বেছি দুখজনক খবৰ কিয়নো পুৱাই দেশ জোকাৰি গৈছে এক ভয়ংকৰ ৰেল দুৰ্ঘটনাই কোনোমতে প্ৰাণ ৰক্ষা পৰিছে হাজাৰ হাজাৰ ৰেল যাত্ৰীৰ লাইনচ্যুত হ'ল যাত্ৰীবাহী ৰেলৰ প্ৰায় 5টাকৈ ডবা বিল্লুপুৰম পুডুচেৰী ৰেল দুৰ্ঘটনাত পতিত তামিলনাডুত সংঘটিত হৈছে এই ভয়ংকৰ ৰেল দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাৰ প্ৰচণ্ড শব্দত কঁপি উঠিছে বৃহত্তৰ অঞ্চল ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে ৰেলৱেৰ শীৰ্ষ বিষয়াৰ লগতে উদ্ধাৰকাৰীৰ দল
আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি জৰুৰী খবৰ, কিয়নো কিশোৰীৰে সৈতে এবাৰ জঘন্য কাণ্ড সংঘটিত কৰিলে প্ৰায় 64টা লম্পটে। একেলগে অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল 64টা লম্পটৰ ভিতৰত 44টা পাখণ্ডক। পুনৰ জনাইছোঁ, মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা সংঘটিত হৈছে। 5 বছৰে এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলাই 64টা লম্পটে। 64টা লম্পটৰ ভিতৰত 44টা পাখণ্ডক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দীৰ্ঘদিনে এগৰাকী দলিত যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন। আৰু এই বিগত 5 বছৰ ধৰি যুৱতীগৰাকীয়ে দাখিল কৰা 33টা গোচৰ ৰুজু কৰা হৈছে। 64টা পাখণ্ডৰ ভিতৰত ইতিমধ্যে 44টাক গ্ৰেপ্তাৰ কৰাৰ পিছতেই আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। আন অভিযুক্তকো শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব বুলি দাবী কৰিছে ইতিমধ্যে আৰক্ষীয়ে। কেৰেলাৰ পাটনামথিত জিলাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। নাবালিকা অৱস্থাৰ পৰাই যুৱতীগৰাকীক যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপিত কৰিছে সেই যুৱতীগৰাকীয়ে। ঘটনাৰ তদন্তৰ দায়িত্বত থকা DIG S অজিতা বেগমে কৰিলে এনেদৰে হুংকাৰ প্ৰদান। আন অভিযুক্তকো গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হ'ব বুলি মত প্ৰকাশ কৰিছে সেই DIG গৰাকীয়ে। নিউজ ডেস্ক ৰিপৰ্ট ZD নিউজ।